নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল। সো বন্ধুসকল, এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ অসম স্বাস্থ্য বিভাগৰ অৰ্থাৎ আসাম মেডিকেল ডিপাৰ্টমেণ্ট অৰ্থাৎ DHS, DME, আয়ুষ, DHFW এইবোৰ ডিপাৰ্টমেণ্টৰ গ্ৰেড 4ৰ ৰিজাল্ট চাব পাৰিব। সো বন্ধুসকল, গ্ৰেড 4ৰ ৰিজাল্ট আজি অৰ্থাৎ 29 এপ্ৰিল তাৰিখে ৰিলিজ হ'ব গৈ আছে। সো ৰিজাল্টটো আপোনালোকে কেনেকৈ চাব, ক'ত চাব আৰু কেতিয়া ৰিলিজ হ'ব এইটো বিষয়ত আপোনালোকক জনাম। সো ভিডিঅ'টো সম্পূৰ্ণ চাব। সো বন্ধুসকল, ইয়াতে ৰিজাল্টটো চাবলৈ হ'লে আপোনালোকে এইটো পেজ ওপেন কৰি ল'ব। এইটো পেজত ইয়াতে আপোনালোকে চাব পাৰিব ৰিজাল্ট ডেট ইয়াতে দিয়া আছে গ্ৰেড 4 ইয়াতে 29 এপ্ৰিল বুলি দিয়া আছে। ঠিক আছে, 29 এপ্ৰিল বুলি দিয়া আছে। ইয়াতে ৰিজাল্ট ষ্টেটাছ নট ডিক্লেয়াৰ্ড বুলি দেখুৱাই আছে, কিয়নো এতিয়াও ৰিজাল্টটো ডিক্লেয়াৰ হোৱা নাই। সো আজি ডিক্লেয়াৰ হ'ব। ইয়াতে যেতিয়াই ডিক্লেয়াৰ হয় ইয়াতে ডিক্লেয়াৰ্ড বুলি দেখুৱাব। সো ডিক্লেয়াৰ্ড বুলি দেখুৱালে আপোনালোকে গম পাব এতিয়া ৰিজাল্টটো আপোনালোকে চাব পাৰিব। সো বন্ধুসকল, ডিক্লেয়াৰ্ড দেখুৱালে ইয়াতে তলত স্ক্ৰল ডাউন কৰিব। তলত স্ক্ৰল ডাউন কৰিলে ইয়াতে কিছুমান ইনফৰমেশ্যন আছে, এইবিলাক আপোনালোকে পঢ়িব পাৰিব। এক্সামটো কেতিয়া হৈছিল, এপ্লাই কেতিয়া হৈছিল এইবোৰ চাই ল'ব পাৰিব। আৰু পিছত অলপ তলত স্ক্ৰল ডাউন কৰিব আৰু অলপ তলত স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখিবলৈ পাব ইম্পৰ্টেণ্ট ডেট ছেকশ্যন, য'ত আমাৰ কোনটো গ্ৰেডত কেতিয়া আপোনাৰ ৰিজাল্টটো ডিক্লেয়াৰ হৈছিল এইটো আপোনালোকে ইয়াতে চাবলৈ পাব। চ' এতিয়া টেকনিকেলৰটো 18 এপ্ৰিল, নন টেকনিকেলৰ 21 এপ্ৰিলত অলৰেডি ৰিলিজ হৈ গৈছে। চ' এতিয়া আজি গ্ৰেড 4ৰ ৰিজাল্টটো ডিক্লেয়াৰ্ড হ'ব, অৰ্থাৎ 29 এপ্ৰিলত আপোনালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। চ' বন্ধুসকল, ইয়াতে ইম্পৰ্টেণ্ট লিংকছ বুলি লিখা আছে, য'ত এইটো ছেকশ্যনত আহিব। এইটো ছেকশ্যনত অহাৰ লগে লগে ইয়াতে গ্ৰেড 4 ৰিজাল্ট বুলি লিখা আছে। ঠিক আছে, ইয়াতে গ্ৰেড 4 ৰিজাল্ট ইয়াতে চাব পাৰি আছে 29 তাৰিখ, আজি ডেটটো দিয়া আছে, কিয়নো ইয়াতে এতিয়াও ৰিজাল্টটো ডিক্লেয়াৰ্ড হোৱা নাই। চ' ইয়াতে ডিক্লেয়াৰ্ড হোৱাৰ লগে লগে ক্লিক হেয়াৰ বুলি লিখা আহিব, য'ত আপোনালোকে ক্লিক কৰি ৰিজাল্টটো ডাউনলোড কৰিব পাৰিব। চ' আপোনাৰ এটা PDF ডাউনলোড হ'ব, য'ত PDFটো আপোনালোকে সকলোবোৰ পেজত আপোনাৰ ৰোল নাম্বাৰটো চাৰ্চ কৰিব লাগিব। ঠিক আছে, আপুনি যদি PDFত আপোনাৰ ৰোল নাম্বাৰটো এণ্টাৰ মাৰি চাৰ্চ কৰি দিয়ে তেনেহ'লে আপোনাৰ নোলাব। ঠিক আছে, কিন্তু আপোনালোকে মেনুৱেলি থৰলি আপোনালোকে চাব লাগিব আপোনাৰ ৰোল নাম্বাৰটো আছে না নাই। চ' যদি আপোনাৰ ৰোল নাম্বাৰটো আছে তেনেহ'লে আপোনালোকে গম পাব যে আপুনি পাছ কৰিছে, অৰ্থাৎ আপোনাৰ যিখন আপোনাৰ ইণ্টাৰভিউ হয় বা স্কিল টেষ্ট হয় তাৰ কাৰণে আপোনাক মতা হৈছে। ঠিক আছে, আৰু আপুনি সেইটো তাতে PDFটোত মেনশ্যন কৰা ডেটটোত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। চ' কি ডকুমেণ্টছ লাগিব তাতে PDFটোৰ তলত আপোনালোকৰ মেনশ্যন কৰি দিয়া থাকে। চ' তাতে আপোনালোকে চাই ল'ব। চ' এনেকৈ আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। চ' বন্ধুসকল, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে ইয়াৰ, আৰু লগতে DME আৰু বাকী যিবোৰ ডিপাৰ্টমেণ্ট আছে গোটেইবোৰৰ আপোনাৰ লিংকটো দিয়া আছে। তাতে ক্লিক কৰি আপোনালোকে ওলাই ল'ব। ওলাই ফাৰ্ষ্টতে আপোনালোকে ৰিজাল্ট ষ্টেটাছটো চাব, যদি ডিক্লেয়াৰ দেখুৱায় তেনেহ'লেহে নেক্সট প্ৰচেছটো আপোনালোকে ফ'ল' কৰিব। আৰু এইটো আজি দিনটোৰ ভিতৰতে যিকোনো সময়ত ৰিজাল্টটো ডিক্লেয়াৰ্ড হ'ব। চ' ইয়াতে আপুনি এভৰি 1 আৱাৰ পিছে আপোনালোকে চাই থাকিব। ঠিক আছে, চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনাক সহায় কৰিব। ভিডিঅ'টো যদি আপোনালোকক সহায় কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো এখন লাইক কৰিব, আৰু যিসকলে মেডিকেল ডিপাৰ্টমেণ্টৰ এক্সাম দিছিল তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।